खुलुमबाय स्टुडिअ आं रबिन बसुमतारी दिनै क'क्राझार मुलुगसोलोंसालिनि भाइस चेन्सेलर महरै बिबान आजावबाय प्रफेसर गणेश चन्द्र औवारिया कटन मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर गणेश चन्द्र औवारिया दिनै क'क्राझार मुलुगसोलोंसालिनि भाइस चेन्सेलर बिबान आजावबाय। नंगौ गिबि खेब बर'फोरनि गेजेराव कटन मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर गणेश चन्द्र औवारिया दिनै क'क्राझार मुलुगसोलोंसालिनि भाइस चेन्सेलर बिबानाव आगान होबाय। मख'नो गोनांदि गिबि खेब क'क्राझार मुलुगसोलोंसालियाव आगान होनाय प्रफेसर गणेश चन्द्र औवारिया मुलुगसोलोंसालिनि फरायसालि आरो फरायसालि नङै लोगोसे फरायसुला फरायसुलिफोरजों सावरायलायो। गिबि खेब आगान होफैनाय प्रफेसर गणेश चन्द्र औवारि बिथांखौ बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारिजों लोगोसे बर' थुनलाइ आफादनि सोद्रोमाफोर एमएलए लरेन्स इस्लारि, क'क्राझार जिल्ला एबसुनि लोगो आफादगिरि खाम्फा बसुमतारी, बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर प्रफेसर बाबुलाल आजुजाजों लोगोसे गासै फोरोंगिरिफोर, आगुनि क'क्राझार सरकारि फरायसालिमानि गोरायुं डिमासा दैब्रां आरो गासै स्टाफ आरो गोबां मेलेमजिबि सुबुंफोरा भाइस चेन्सेलर महरै बिबान आजावनाय प्रफेसर गणेश चन्द्र औवारिखौ गावनि मावख'आव थांनानै बरायहैदों। दानिया फैदो गिबि खेब क'क्राझार मुलुगसोलोंसालियाव आगान होनायनि उनाव प्रफेसर गणेश चन्द्र औवारिया खौरांगिरिनि गेजेरजों मा फोरमायखो जों आबुङै खोनासंना लानि। কিন্তু খুব ভাল বুলি মই ভাবোঁ মইতো নিজকে ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা ভাল প্ৰিমিয়াৰ ইনষ্টিটিউশ্যনৰ মোক ইয়াত ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ দিছোঁ। গতিকে ইয়াত যথেষ্ট চেলেঞ্জেছ আছে, কিন্তু মানে আমি যদি ৰাইট ডিচিশ্যনত যদি যাই থাকোঁ তেতিয়াহ'লে নিশ্চয় এইটো আমি ছাকচেছ হ'ব পাৰিম আৰু উই কেন ক্ৰছ অভাৰ দি একচুৱেলি দি চেলেঞ্জেছ। গতিকে দিছ ইজ টাফ জব অফ দিছ ভাইচ চেঞ্চেলাৰ্ছ। এইটো গতিকে মই অভাৰকাম কৰিব পাৰিম আৰু নিশ্চয় মই নিজকে গৌৰৱান্বিত কৰিছোঁ, কাৰণ আগতে ইয়াত ক'ক্ৰাঝাৰ বড'লেণ্ড ইউনিভাৰ্চিটি মই একাডেমিক ৰেজিষ্টাৰ হৈ গৈছোঁ। গতিকে সেইটো এৰিয়াটো মই অলপমান ভালকৈ জানো। গতিকে ইয়াততো মই নিজেই অলপ ছাকচেছ হ'ব বুলি মই নিজকে স্থিৰ কৰি লৈছোঁ। ক'ক্ৰাঝাৰ ইউনিভাৰ্চিটি বহুত পৰিকল্পনা আছে আপোনাৰ কামবোৰ কি হ'ব? নিশ্চয় সেইটো একদম ফাৰ্ষ্ট ইউনিভাৰ্চিটি। ইয়াত আপোনাৰ এতিয়া মোৰ হাতত এতিয়া এক্টৰ বাহিৰে একো নাই, ট'টেলি ভেকম, অনলি এক ইজ দেয়াৰ বিথ মি ৰাইট নাও। গতিকে এটা ইউনিভাৰ্চিটি হ'বলৈ যিখিনি লাগে সেই বস্তুটো তাৰমানে এতিয়ালৈকে একো নাই, সেইটো মই এফালৰ পৰা মানে কৰি গৈ থাকিব লাগিব। মোৰ ফাৰ্ষ্ট কামটো হ'ব ইয়াত আপোনাৰ ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিয়াৰ পৰা আৰম্ভ কৰি কিছুমান ষ্টেটৰ অফিচাৰবিলাকক এপইণ্টমেণ্ট দিয়া, ষ্টেটিউটটো বনোৱা, তাৰপাছত আমাৰ কিছুমান ইউনিভাৰ্চিটি কনষ্টিটিউটেড বডিবোৰ আছে সেইবোৰ কৰা, ধৰক ইউনিভাৰ্চিটি এক্সিকিউটিভ কাউন্সিল, একাডেমিক কাউন্সিল, সেইবোৰ মানে কনষ্টিটিউট কৰা, সেইবোৰ কাম আছে। গতিকে তেনেকৈ ক্ৰমান্বয়ে আমি আৰম্ভ কৰি গৈ থাকোঁ। আজিৰ তাৰিখত বড়ো কমিটিৰ পৰা প্ৰথমজন আপোনাকে ক'ব পাৰে কেনেকৈ অনুভৱ? এনেই মোৰ আগতে এজন ভাইচ চেঞ্চেলৰ হেৰি দিছিলে, কিন্তু ইনচাৰ্জ হিচাপে আছিলে ফুল পেজত তেনেকুৱা ভাইচ চেঞ্চেলৰ নাছিলে, মোহনলাল ব্ৰহ্ম। যে ফুল পেজত ভাইচ চেঞ্চেলৰ মোক দিছে, মই কিন্তু গৌৰৱান্বিত। মই সেইটো সমাজৰ পৰা তাৰমানে আমাৰ বড়ো কমিউনিটিৰ পৰা মই ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ হ'বলৈ পালোঁ। গতিকে ন' ডাউট এতিয়া মানে ভাইচ চেঞ্চেলৰ হোৱাটো ডাঙৰ কথা, কিন্তু হোৱাট আই হেভ টু ডু, হাউ আই হেভ টু চেলেঞ্জ, দিছ ইজ দি ভেৰি বিগ থিং, সেইটোহে আচল কথা।